চুকাফা নগৰ হদুৱা পুখুৰী প্ৰাংগণত বিহু উদযাপন সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে মন্ত্ৰী যোগেন মোহনে। বিহু গীতেৰে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে মন্ত্ৰী যোগেন মোহনে। চুকাফা চকিয়াল যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত চুকাফা হদুৱা পুখুৰী প্ৰাংগণত 30 আৰু 1 মে'ত দুদিনীয়াকৈ ষষ্ঠ বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয়। প্ৰথম দিনা সদৌ অসম বিহু প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৰাণ দলে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে চৰাইদেউ হুঁচৰি দলে। অন্তিম দিনা আয়োজিত মুকলি সভাত সাংসদ তপন গগৈ, মন্ত্ৰী যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক প্ৰশান্ত দত্ত, টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, আটাছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগন্ত চাংমাইৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংস্কৃতিক অনুষ্ঠানত পুৱালৈকে নীল আকাশৰ গীতে মোহিত কৰে উপস্থিত শ্ৰোতাক। ঐ নদালি ঐ ভলুকা, ঐ পথাৰলৈ হালিলে ঐ কাক। তাৰপিছত আমাৰ বৰাই দাদা সেই বুকুৰে কামিহাৰ হ'ল ডালি ডালি ঐ কালৈ চিন্তা কৰি থাক। এই বহাগী ঐ তোমাৰ না তুমি আমাৰ দেহা জান। তাঁতৰ পাতত বহি লৈ এই গৰহকাতে ভৰি থৈ এই চকুনো জায়ালি লৈ মাকুনো হৰি হৰি পৰে। ওচৰতে যিসকল ব্যক্তি আহিব যে আগতে লাহে লাহে নাচি থাকিব ধুনীয়াকে।
Bozar,